নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰ জিঅ'গ্ৰাফিৰ চেপ্টাৰ 5ৰ সকলোবোৰ দৰকাৰী সম প্ৰশ্ন উত্তৰ আলোচনা কৰিম তুমি যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ' ডেসক্ৰিপচনত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ জিঅ'গ্ৰাফিৰ সকলোবোৰ চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্ট দিয়া আছে তোমালোকে চাই লবা সবলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো समूह प्रश्नोत्तर क्वेश्चन नंबर 1 जीवभूगोल बुलिले की बुझा उत्तर जीवभूगोल हल प्राकृतिक भूगोलर एटा शाखा प्राकृतिक भूगोलर जितु शाखात पृथ्वीर विभिन्न प्रजातिर उद्भिद और प्राणीर आवासस्थल और विभिन्न धৰণৰ कार्यकलापर विषये শৃংখলাবদ্ধভাৱে অধ্যয়ন কৰা হয় তাকেই জীৱভূগোল বলে क्वेश्चन नंबर 2 জীৱভূগোলৰ মূল উপাংশ কেইটা আৰু কি কি উত্তৰ ধৰাৰ বুকুত বসবাস কৰা প্ৰাণী জগত और उद्भिद जगतेই हल जीवभूगोलर मूल বিষয়বস্তুৰ ভিত্তিত জীৱভূগোলক দুটা উপশাখাত ভাগ কৰা হৈছে এই উপশাখা দুটা হল ক উদ্ভিদ ভূগোল আৰু খ প্ৰাণী ভূগোল क्वेश्चन नंबर 3 জীৱমণ্ডল বুলিলে কি বুজা উত্তৰ পৃথিৱীৰ পৰিৱেশৰ সম্যক জ্ঞান লাভ কৰিবলৈ ইয়াক অশ্মমণ্ডল বায়ুমণ্ডল और जीवमণ্ডল এই চাৰিটা ভাগত ভাগ কৰি ভূগোল বিজ্ঞানীসকলে অধ্যয়ন কৰে শেষ ভাগটো অৰ্থাৎ জীৱমণ্ডলটো অশ্মমণ্ডল বায়ুমণ্ডল আৰু বায়ুমণ্ডলৰ এটা উপাংশহে এই উপাংশটোত পৃথিৱীৰ সকলো শ্ৰেণীৰ জীৱকে দেখা যায় অৰ্থাৎ অশ্মমণ্ডল বায়ুমণ্ডল আৰু বায়ুমণ্ডলৰ যি অংশত উদ্ভিদ আৰু জীৱ-জন্তুবোৰ বসবাস কৰি থাকে তাকে জীৱমণ্ডল বলে জৈৱিক পদাৰ্থৰে ভৰপুৰ এই জীৱমণ্ডলটোক পৃথিৱীৰ আন অংশটোৱে অৰ্থাৎ অজৈৱিক অংশটোৱে আগৰি ৰাখিছে হেবাবে কিছুমান ভূগোল বিজ্ঞানীয়ে পৃথিৱীৰ এই অজৈৱিক অংশটোক অজৈৱিক মণ্ডল বলে জীৱমণ্ডলটো উদ্ভিদ অনুজীৱ জন্তু আৰু মানুহ এইকেইটা প্ৰধান উপাদানেৰে গঠিত এই জীৱবোৰৰ বিতৰণৰ ওপৰত ভিত্তি কৰি ইয়াৰ ঘনত্ব নিৰ্ণয় কৰা হয় বায়ুমণ্ডলৰ বহিসীমাৰ পৰা ইয়াৰ ভিতৰলৈ প্ৰায় 24 কিলোমিটাৰ ডাঠ স্তৰটোৱে হল জীৱমণ্ডল ই পৃথিৱীৰ মুঠ বেধৰ প্ৰায় 550 ভাগৰ এক অংশ क्वेश्चन नंबर 4 জীৱমণ্ডলৰ উপাদান বুলিলে কি বুজা উত্তৰ পৃথিৱীৰ অশ্মমণ্ডল বায়ুমণ্ডল আৰু বায়ুমণ্ডলত জীৱই বসবাস কৰে আৰু নানা প্ৰকাৰৰ জীৱৰ বাসস্থান অৰ্থাৎ জীৱমণ্ডল মানে হল জীৱৰ আবাসভূমি জীৱমণ্ডলৰ বিস্তৃতি সমুদ্ৰতলিৰ পৰা বায়ুমণ্ডলৰ যথেষ্টখিনি উচ্চতালৈ আছে জীৱমণ্ডলত কিমান যে জীৱই বাসস্থান সাজিছে তাৰ সংখ্যা গণনা কৰাটো তেনেই সহজসাধ্য নহয় জীৱমণ্ডলত বাস কৰা সকলোবিলাক সৰুবৰ জীৱই হল জীৱমণ্ডলৰ মূল উপাদান আকাৰ বা প্ৰকৃতি অনুসৰি জীৱমণ্ডলত বিচৰণ কৰা নানা প্ৰকাৰৰ এই উপাদানসমূহক মূলত চাৰিটা ভাগত ভাগ কৰিব পাৰি এই ভাগ চাৰিটা হল ক উদ্ভিদ খ প্ৰাণী গ অনুজীৱ আৰু ঘ মানুহ क्वेश्चन नंबर 5 उद्भिद भूगोल बुलिले की बुझा उत्तर उद्भिद भूगोल हल जीवभूगोलर एटा शाखा उद्भिद भूगोलर अध्ययনৰ মূল বিষয়বস্তু হল পৃথিৱীৰ সমস্ত উদ্ভিদ জগত উদ্ভিদ ভূগোলত ধৰাৰ বুকুত সৃষ্টি আৰু বিকশিত হোৱা সকলো প্ৰকাৰৰ উদ্ভিদৰ বিতৰণ আৰু এইবোৰে মানুহকে আদি কৰি অন্যান্য প্ৰাণী জগতৰ লগত কেনেকুৱা সম্পৰ্ক বা প্ৰভাৱ বিস্তাৰ কৰে তাকেই শৃংখলাবদ্ধভাৱে অধ্যয়ন কৰা হয় क्वेश्चन नंबर 6 জীৱমণ্ডলৰ আলোচ্য বিষয় কি উত্তৰ জীৱভূগোল হল প্ৰাকৃতিক ভূগোলৰ এক গুৰুত্বপূৰ্ণ শাখা জীৱভূগোল বিজ্ঞানীসকলৰ মতে ধৰাৰ বুকুত প্ৰায় 45 নিযুত বিভিন্ন প্ৰজাতিৰ জীৱ আছে এই জীৱসমূহ হল উদ্ভিদ প্ৰাণী আৰু অনুজীৱ এই সমস্ত জীৱ প্ৰজাতিৰে বিভিন্ন অঞ্চলত বিভিন্ন পৰিৱেশত কি উপায়েৰে জীয়াই আছে সেই সকলোবিলাক কথাৰ বিতং আলোচনা কৰাটোৱে হৈছে জীৱ ভূগোলৰ মুখ্য আলোচ্য বিষয় क्वेश्चन नंबर 7 বায়ম বা জীৱীয় অঞ্চল কাক বলে উত্তৰ মহাদেশীয় পৰিস্থিতি তন্ত্ৰৰ অন্তৰ্গত
পৃথিৱীৰ সকলোবিলাক অঞ্চলৰ মাটি পানী জলবায়ু আৰু বাসিন্দা জীৱবোৰৰ লক্ষণ হুবহু একে নহয় এনেবোৰ জৈৱ অজৈব উপাদানৰ তাৰতম্যৰ আধাৰত সমগ্ৰ স্থলভাগক কিছুমান জীৱ ভৌগোলিক অঞ্চল অথবা বায়মত ভাগ কৰা হৈছে এক বিস্তীৰ্ণ অঞ্চলত বসবাস কৰা উদ্ভিদ আৰু প্ৰাণীৰ সমষ্টি সহ অঞ্চলটোৰ সামগ্ৰিক পৰিৱেশক বায়ম বোলে উল্লেখযোগ্য যে একোটা বায়মৰ অন্তৰ্গত উদ্ভিদ তথা প্ৰাণীবোৰৰ মাজত যথেষ্ট সামঞ্জস্য থাকে কোৱেশ্চন নম্বৰ 8 পৰিস্থিতি তন্ত্ৰ বুলিলে কি বুজা উত্তৰ পৃথিৱী ব্যাপী থকা জীৱসমূহে পাৰস্পৰিকভাৱে অজৈব প্ৰাকৃতিক পৰিৱেশৰ লগত পদাৰ্থ আৰু শক্তি হস্তান্তৰৰ মাধ্যমত প্ৰতিষ্ঠা কৰা আন্তঃসম্পৰ্কৰ প্ৰণালী অথবা তন্ত্ৰটোক পৰিস্থিতি তন্ত্ৰ বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 9 পৰিস্থিতিক অভিযোজন মানে কি উত্তৰ কোনো এক প্ৰাকৃতিক পৰিৱেশ বা ভৌগোলিক পৰিৱেশৰ অজৈববোৰৰ লগত জৈৱ উপাদানবিলাকে পদাৰ্থ আৰু শক্তিৰ আদান প্ৰদানৰ মাধ্যমেৰে সৃষ্টি কৰা তন্ত্ৰ বা সম্বন্ধটোকে পৰিস্থিতি তন্ত্ৰ বুলি কোৱা হয় পৰিস্থিতি তন্ত্ৰৰ মূল প্ৰকাৰ্য হ'ল পদাৰ্থ আৰু শক্তিৰ প্ৰবাহ জৈৱ তথা অজৈব উপাদানেৰে সমৃদ্ধ পৰিস্থিতি তন্ত্ৰ এটাত জীৱ বিশেষৰ অভিযোজন অৰ্থাৎ সামগ্ৰিক পৰিৱেশৰ লগত নিজকে খাপ খুৱাই লোৱা যি ব্যৱস্থা সেই ব্যৱস্থাপনাকে পৰিস্থিতিক অভিযোজন বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 10 পৰিস্থিতি তন্ত্ৰৰ মূল ভাগ কি চমুকৈ লিখা উত্তৰ পৰিস্থিতি তন্ত্ৰৰ ভাগ বা প্ৰকাৰ পৰিস্থিতি তন্ত্ৰক মূলতঃ দুটা ভাগত ভাগ কৰিব পাৰি এই দুই প্ৰকাৰৰ পৰিস্থিতি তন্ত্ৰ হ'ল ক মহাদেশীয় পৰিস্থিতি তন্ত্ৰ খ জলমণ্ডলীয় পৰিস্থিতি তন্ত্ৰ পৃথিৱী পৃষ্ঠৰ স্থলভাগৰ ওপৰত যিবোৰ পৰিস্থিতি তন্ত্ৰ উদ্ভৱ হৈছে সেই সামগ্ৰিক পৰিস্থিতি তন্ত্ৰকে মহাদেশীয় পৰিস্থিতি তন্ত্ৰ বুলি কোৱা হয় আনহাতে পৃথিৱী পৃষ্ঠৰ জলভাগৰ ওপৰত যিবোৰ পৰিস্থিতি তন্ত্ৰৰ সৃষ্টি হৈছে সেইবোৰকে জলমণ্ডলীয় পৰিস্থিতি তন্ত্ৰ বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 11 পৰিস্থিতিবিদ্যা বুলিলে কি বুজা উত্তৰ পৰিস্থিতিবিদ্যাৰ অন্য নাম বাস্তৱবিদ্যা বা ইকোলজি বাস্তু শব্দৰ অৰ্থ গৃহ বা বাসস্থান গতিকে বাসস্থান সম্পৰ্কীয় অধ্যয়নকে বাস্তৱবিদ্যা বা ইকোলজি বোলে ইকোলজি শব্দটো অনা হৈছে গ্ৰীক শব্দ ঐকছ অৰ্থাৎ গৃহ বা বাসস্থান আৰু লগছ অৰ্থাৎ অধ্যয়ন এই দুটা শব্দৰ সংযোগত উদ্ভৱ হোৱা ঐকোলজিক শব্দৰ পৰাই সময়ত ইকোলজি শব্দৰ উৎপত্তি হৈছে ইকোলজি শব্দটো সৰ্বপ্ৰথমে ব্যৱহাৰ কৰিছিল জাৰ্মান প্ৰাণীবিজ্ঞানী আৰ্নেষ্ট হেকেলে কোৱেশ্চন নম্বৰ 12 ইকোলজি শব্দটো কি ভাষাৰ কি শব্দৰ পৰা লোৱা হৈছে শব্দটো ব্যৱহাৰ কৰা বিজ্ঞানীগৰাকী কোন উত্তৰ ইকোলজি শব্দটো আহিছে মূল গ্ৰীক ভাষাৰ পৰা গ্ৰীক ভাষাৰ ঐকছ শব্দৰ পৰা গৃহ বা বাসস্থান আৰু লগছ শব্দৰ অৰ্থ অধ্যয়ন এই দুই শব্দৰ সংযোগত সৃষ্টি হোৱা ঐকিয়লজিক শব্দৰ পৰাই ইকোলজি শব্দটো আহিছে ইকোলজি শব্দটো ব্যৱহাৰ কৰিবলৈ লোৱা প্ৰথম গৰাকী বিজ্ঞানী আছিল জাৰ্মান প্ৰাণীবিজ্ঞানী আৰ্নেষ্ট হেকেল কোৱেশ্চন নম্বৰ 13 সূক্ষ্ম পৰিস্থিতি তন্ত্ৰ আৰু গোলকীয় পৰিস্থিতি তন্ত্ৰ বুলিলে কি বুজা উত্তৰ পৰিস্থিতি তন্ত্ৰৰ আকাৰ অতিশয় ক্ষুদ্ৰৰ পৰা সমগ্ৰ পৃথিৱীব্যাপী হ'ব পাৰে উদাহৰণস্বৰূপে ঘৰৰ ওচৰত আবদ্ধ হোৱা পানী ডঙাত আবদ্ধ হোৱা জীৱ অনুজীৱৰ সমষ্টিয়েও এক পৰিস্থিতি তন্ত্ৰৰ গঢ় দিব পাৰে আজিকালি আকৌ পৰীক্ষাগাৰত কৃত্ৰিমভাৱেও পৰিস্থিতি তন্ত্ৰৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে এনেকুৱা ক্ষুদ্ৰ আকাৰৰ বা কৃত্ৰিমভাৱে প্ৰস্তুত কৰা পৰিস্থিতি তন্ত্ৰকে সূক্ষ্ম পৰিস্থিতি তন্ত্ৰ বা মাইক্ৰ ইকোচিষ্টেম বোলে আনহাতে সমগ্ৰ পৃথিৱী পৃষ্ঠৰ ভৌগোলিক পৰিৱেশৰ আধাৰত সমগ্ৰ জীৱমণ্ডলক অন্তৰ্ভুক্ত কৰি
গঢ় পৰিস্থিতিতন্ত্ৰক গোলকীয় পৰিস্থিতিতন্ত্ৰ গ্লোবেল ইকোসিস্টেম বোলে Question number 14 পৰিস্থিতিতন্ত্ৰৰ উপাদানবোৰৰ মূল প্ৰকাৰ কি কি জৈৱিক উপাদানবোৰৰ প্ৰকাৰবোৰ কি উত্তৰ পৰিস্থিতিতন্ত্ৰ এটা দুই প্ৰকাৰৰ উপাদানৰ সমষ্টি এই দুই প্ৰকাৰৰ উপাদান হল ক অজৈৱিক উপাদান খ জৈৱিক উপাদান জৈৱিক উপাদানবোৰ হল নানা প্ৰকাৰ জীৱ এই জীৱিত উপাদানবোৰৰ লক্ষণ বা ধৰণকৰণ অনুসৰি ইয়াক মূলতঃ তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি এইবোৰ হল ক উৎপাদক খ ভক্ষণ গ বিয়োজক Question number 15 পৰিস্থিতিতন্ত্ৰ ভক্ষকবোৰক কি শ্ৰেণীত ভাগ কৰিব পাৰি উত্তৰ উল্লেখযোগ্য যে কোনো প্ৰাণীয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে হেহে প্ৰাণী মাত্ৰে আন কোনো জীৱক খাদ্য হিচাপে গ্ৰহণ কৰে এই প্ৰাণীবোৰকে পৰিস্থিতিতন্ত্ৰৰ ভক্ষক বুলি কোৱা হয় আনহাতে সকলোবিলাক প্ৰাণী বা ভক্ষকৰ খাদ্য একে ধৰণৰ নহয় হেহে খাদ্যাভ্যাস অনুসৰি ভক্ষকবোৰক তিনিটা শ্ৰেণীত বিভক্ত কৰা হৈছে এই শ্ৰেণী তিনিটা হল ক তৃণভোজী খ মাংসপেশী আৰু গ সৰ্বভোজী Question number 16 জৈৱিক পৰিৱেশ নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি কি উত্তৰ জৈৱিক পৰিৱেশ মূলতঃ জীৱৰ দ্বাৰা গঠিত এই পৰিৱেশ নিয়ন্ত্ৰিত হয় তলত উল্লেখ কৰা কাৰকবোৰৰ দ্বাৰা ক সেউজীয়া উদ্ভিদ খ অসেউজীয়া উদ্ভিদ গ বিয়োজক খ পৰজীৱী ঙ সহজীৱী প্ৰথম ছ প্ৰাণী দ্বিতীয় ছ মানুহ Question number 17 পৃথিৱীত সৰ্বমুঠ কিমানটা জীৱতন্ত্ৰ চিনাক্ত কৰা হৈছে আৰু এইবোৰ কি কি উত্তৰ ধৰাৰ বুকুত সৰ্বমুঠ 11টা জীৱতন্ত্ৰ চিনাক্তকৰণ কৰা হৈছে এইবোৰ হল ক তুন্দ্ৰা খ টাইগা গ নাতিশীতোষ্ণ পৰ্ণপাতী অৰণ্য খ নাতিশীতোষ্ণ তৃণভূমি ঙ ভূমধ্যসাগৰীয় বনভূমি প্ৰথম ছ ক্ৰান্তীয় পৰ্ণপাতী অৰণ্য দ্বিতীয় ছ মৰুভূমি বৰ্গাজ্য ক্ৰান্তীয় তৃণভূমি বজ ক্ৰান্তীয় গুল্মভূমি নিয় ক্ৰান্তীয় বৃষ্টিসিক্ত অৰণ্য মধ্যাহ্নিত পাৰ্বত্য অঞ্চল Question number 18 জৈৱ বৈচিত্ৰ্যৰ অৰ্থ কি উত্তৰ কোনো এক ভৌগোলিক পৰিসৰত বসবাস কৰা জীৱসমূহৰ প্ৰজাতি আৰু সাংখ্যিক বৈচিত্ৰ্যক সাধাৰণ অৰ্থত জৈৱ বৈচিত্ৰ্য বোলে অৰ্থাৎ জৈৱ বৈচিত্ৰ্য শব্দৰে অঞ্চল এটাত কি জাতৰ কিমানবিধ উদ্ভিদ আৰু প্ৰাণী আছে এই উদ্ভিদ আৰু প্ৰাণীবোৰৰ জাতিগত লক্ষণবোৰ কেনেকুৱা আৰু এনেবোৰ জীৱ প্ৰজাতিৰ সংযুতিয়ে পৰিস্থিতিতন্ত্ৰটোৰ জৈৱিক আচৰণত কেনেকুৱা প্ৰভাৱ পেলাইছে এই সকলোবিলাকৰ দিশৰে একোটা পোনপটীয়া ইংগিত বহন কৰে Question number 19 জৈৱ বৈচিত্ৰ্যৰ উষ্ম অঞ্চল বুলিলে কি বুজা উত্তৰ পৃথিৱীৰ বিভিন্ন অঞ্চলত জৈৱ বিচিত্ৰতাৰ ভিন্নতা একে নহয় জৈৱ বিচিত্ৰতাৰ প্ৰজাতীয় বিচিত্ৰতাই কোনো এক অঞ্চলত কিমান প্ৰকাৰৰ প্ৰজাতিৰ জীৱ আছে সেইটো বুজিব পাৰি প্ৰজাতিৰ প্ৰাচুৰ্যতা সংখ্যা আৰু প্ৰকাৰৰ জৰিয়তে ধৰাৰ বুকুৰ কিছুমান অঞ্চল আন কিছুমান অঞ্চলতকৈ জৈৱ বিচিত্ৰতাৰ ক্ষেত্ৰত ধনী বা চহকী সাধাৰণতে জীৱৰ অঞ্চলত বেলেগ ধৰণৰ অধিক পৰিমাণ বা সংখ্যক প্ৰজাতি দেখা যায় সেইবোৰ অঞ্চলকে জৈৱ বৈচিত্ৰতাৰ অতি চহকী অঞ্চল বা হটস্পট বুলি কোৱা হয় বনৰীয়া জীৱ-জন্তুৰ ক্ষেত্ৰত আমাৰ অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানাহ অভয়াৰণ্য আদি একোখন জৈৱ বৈচিত্ৰ্যৰ হটস্পট মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধুবৰ্গ অথবা তোমালোকৰ জিঅ'গ্ৰাফিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা
তোমালোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ ডেসক্ৰিপশ্যনত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ জিঅ'গ্ৰাফিৰ সকলোবোৰ চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্ট দিয়া আছে তোমালোকে চাই ল'বা ধন্যবাদ